নমস্কাৰ। আজিৰ ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ ইতিহাসৰ পঞ্চম অধ্যায়ৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে ঋগ্বেদৰ আনুমানিক ৰচনাকাল কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ ঋগ্বেদৰ আনুমানিক ৰচনাকালৰ ওপৰত ভিত্তি কৰি খ্ৰীষ্টপূৰ্ব 1500 চনৰ পৰা খ্ৰীষ্টপূৰ্ব 1000 চন পৰ্যন্ত এই সময়ছোৱাক ঋগবৈদিক যুগ বা আদিবৈদিক যুগ বোলে। 2 নম্বৰ প্ৰশ্ন সিন্ধু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বিৰাটলৈ বিস্তৃত আছিল। 3 নম্বৰ প্ৰশ্ন সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চতুৰ্থ সহস্ৰাব্দত। 4 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰীৰ মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মুণ্ডক উপনিষদ। 5 নম্বৰ প্ৰশ্ন প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক গ্ৰন্থখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কৌটিল্যৰ অৰ্থশাস্ত্ৰ। 6 নম্বৰ প্ৰশ্ন বিবিধতাৰ মাজত একতা অৰ্থাৎ ইউনিটি ইন ডাইভাৰ্চিটি এই বাক্যাংশই কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহৰুৰ ভাৰত সম্ভেদ অৰ্থাৎ ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ জৰিয়তে। 7 নম্বৰ প্ৰশ্ন ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গান্ধাৰ শিল্পকলাত। 8 নম্বৰ প্ৰশ্ন ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 6000টা। 9 নম্বৰ প্ৰশ্ন ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ্ৰীষ্টপূৰ্ব 200 পৰা খ্ৰীষ্টীয় 200 মানৰ ভিতৰত। 10 নম্বৰ প্ৰশ্ন মিজো শব্দৰ অৰ্থ কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পাহাৰৰ বাসিন্দা। 11 নম্বৰ প্ৰশ্ন নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ধনেশ পক্ষী। 12 নম্বৰ প্ৰশ্ন কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 21 জুন তাৰিখে। 13 নম্বৰ প্ৰশ্ন অসমৰ প্ৰাচীন নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। 14 নম্বৰ প্ৰশ্ন চৰ্যাপদ কেতিয়া ৰচিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 14শ শতিকাৰ ভিতৰত। 15 নম্বৰ প্ৰশ্ন মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতাত সপ্তকাণ্ড ৰামায়ণৰ অনুবাদ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত। 16 নম্বৰ প্ৰশ্ন অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱে। 17 নম্বৰ প্ৰশ্ন জিকিৰ আৰু জাৰী কোনে ৰচনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আজান পীৰ নামে খ্যাত শ্বাহ মিলনে। 18 নম্বৰ প্ৰশ্ন আজান পীৰ কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আজান পীৰ হৈছে এজন চুফী সাধক। 19 নম্বৰ প্ৰশ্ন আজান পীৰ কেতিয়া অসমলৈ আহিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত। 20 নম্বৰ প্ৰশ্ন দ পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত। 21 নম্বৰ প্ৰশ্ন লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰতিমা বৰুৱা পাণ্ডে। 22 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অৰুণোদয়। 23 নম্বৰ প্ৰশ্ন বেদ চাৰিখনৰ নাম লিখা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঋগ্বেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ।